everyone, welcome back to my channel. মই Pompi আৰু আপোনালোকে চাই আছে Pops Pompi. আশা কৰো সকলো ভালে আছে। মোৰ আজিৰ ভিডিওটো বিশেষকৈ মহিলাসকলৰ বাবে কিয়নো মই আজি লৈ আহিছো ফ্ললেছৰ হেয়াৰ ৰিমুভাৰ ৰিভিউ ভিডিও এটা। যিটো ৰিমুভাৰৰ জৰিয়তে আপোনালোকে পেইন নোহোৱাকৈ আৰু অতি সহজতে আপোনালোকৰ ফেচিয়েল হেয়াৰ ৰিমুভ কৰিব পাৰিব। তেতিয়া হলে ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। এটা ধুনীয়া টিপছ আপোনালোকৰ বাবে আগবঢ়াম। বলক তেন্তে আজি আমি আমাৰ ভিডিওটো আৰম্ভ কৰো। এইটো হৈছে ফ্ললেছৰ হেয়াৰ ৰিমুভাৰ বা ট্ৰিমাৰ। আপোনালোকে পেকেটটো দেখিবলৈ পাইছে ঠিক এনে ধৰণৰ কাৰ্ডবোৰ্ডৰ পেকেজিঙত এই ট্ৰিমাৰটো আহে। আপোনালোকে দেখিবলৈ পাব পেকেটটোৰ ওপৰতে ট্ৰিমাৰটোৰ বিষয়ে গোটেইখিনি ইনফৰমেশ্যন ধুনীয়াকৈ দিয়া আছে। পেকেটটো খোলাৰ লগে লগে আপোনালোকে এখন প্লেট দেখিবলৈ পাব, য'ত এখন মেনুৱেল আৰু ট্ৰিমাৰটোৰ সৈতে ব্ৰাছ আৰু এটা বেটাৰী দিয়া আছে। এই মেনুৱেলখন পঢ়ি আপোনালোকে প্ৰডাক্টটোৰ বিষয়ে কিছু কথা জানিব পাৰিব আৰু ইউজ কৰোঁতে কোনকেইটা কথাৰ ধ্যান ৰাখিব লাগিব ইয়াতে দিয়া আছে। ট্ৰিমাৰটো দেখিবলৈ ঠিক এডাল লিপষ্টিকৰ দৰে। ইয়াৰ গোটেই বডিটো প্লাষ্টিকৰ। ওপৰৰ কাপটো খুলি দিলেই ভিতৰৰ অংশখিনি দেখিবলৈ ঠিক এনে ধৰণৰ। ইয়াৰ ওপৰৰ এই অংশটো হৈছে ব্লেড। ট্ৰিমাৰটোৰ এইটো হৈছে ছুইচ আৰু এইটো হৈছে লাইট। এতিয়া লাহেকৈ হেঁচি খুলি দিলেই বেটাৰী ভৰোৱা অংশখিনি দেখিবলৈ পাব। এতিয়া বেটাৰীটো লাহেকৈ লৈ ইয়াত ভৰাই দি খপটো আকৌ মাৰি দিব। এতিয়া এই ছুইচটো আপাৰ ডাইৰেকশ্যনত শ্লাইড কৰি দিলেই এটা লাইট জ্বলিব আৰু চাউণ্ড হ'ব। তেতিয়াই আপোনালোকে গম পাব যে ট্ৰিমাৰটো অন হৈ পৰিছে। ট্ৰিমাৰটো অন হোৱাৰ লগে লগে আপোনালোকে চাৰ্কুলাৰ মোশ্যনত হেয়াৰ ৰিমুভ কৰিব পাৰিব। এইটো বন্ধ কৰিবলৈ হ'লে তললৈ লাহেকৈ শ্লাইড কৰি দিলেই ছুইচটো অফ হৈ পৰিব। ট্ৰিমাৰটো ক্লিন কৰিবলৈ হ'লে ইয়াৰ মুখখন লাহেকৈ খুলি ব্ৰাছৰ সহায়ত চাফা কৰি আকৌ বন্ধ কৰি দিব পাৰিব। এই ট্ৰিমাৰটো অতি সহজে আপোনালোকে ইউজ কৰিব পাৰিব। যিহেতু এইটোৰ ৱেইট একেবাৰে লাইট আৰু কেৰি কৰিবলৈও সহজ হয়, আপুনি য'তেই নাযাওক কিয় এইটো লগত লৈ যাব পাৰিব। আৰু যদি ছাডেন পাৰ্টিত যাব লগা হয় আৰু চেলুন যাবলৈ টাইম নাথাকে, তেনে সময়ত এই ট্ৰিমাৰটো ইউজ কৰি আপোনাৰ ফেচিয়েল হেয়াৰ ৰিমুভ কৰি ল'ব পাৰিব। এই প্ৰডাক্টটো আপোনালোকে অনলাইন ফ্লিপকাৰ্ট আৰু এমেজনত পাই যাব। মই এই প্ৰডাক্টটো ফ্লিপকাৰ্টৰ পৰা 83% অফত 160 ৰুপিজত কিনিছিলোঁ, যাৰ একচুৱেল প্ৰাইচ আছিলে 999 ৰুপিজ। যদি আপোনালোকে এইটো ক্ৰয় কৰিব বিচাৰে তেতিয়াহ'লে মোৰ ডেছক্ৰিপশ্যন বক্সত মই ইয়াৰ লিংকটো শ্বেয়াৰ কৰি দিম। মই ট্ৰিমাৰটো লৈ লৈছোঁ। কেপটো খুলি ট্ৰিমাৰটোৰ এইটো হৈছে ছুইচ। এইটো আপাৰ ডাইৰেকশ্যনত শ্লাইড কৰি দিলেই এটা লাইট জ্বলি উঠিব আৰু ট্ৰিমাৰটো অন হৈ পৰিব। এতিয়া আপুনি আপোনাৰ গালত চাৰ্কুলাৰ মোশ্যনত ট্ৰিমাৰটো চলাই ফৰহেড, আপাৰ লিপ, চিক, চিন আদিসমূহৰ হেয়াৰসমূহ ৰিমুভ কৰি ল'ব পাৰিব। এটা কথা ধ্যান ৰাখিব যে এই ট্ৰিমাৰটো ইউজ কৰোঁতে কোনো ধৰণৰ মেকআপ যাতে গালত নাথাকে আৰু তাৰোপৰি মুখখন ধুই ভালকৈ শুকুৱাই ল'ব। ভেক্সিং কৰোৱাৰ পিছত যেনেকৈ গালখন ৰঙা হৈ পৰে, এই ট্ৰিমাৰটো ইউজ কৰিলে তেনে নহয়। এই ট্ৰিমাৰটো ইউজ কৰাৰ ফলত গালখন ছফ্ট হয় আৰু ব্ৰাইট হৈ পৰে। ট্ৰিমাৰটো ইউজ কৰাৰ সময়ত যদি ইয়াৰ স্পীডটো শ্ল' ডাউন হৈ যায় তেতিয়া গম পাব যে এইটো ক্লিন কৰিবৰ হৈ গ'ল। আৰু এয়া দেখিলে এনেকৈ ইয়াতে চুলিখিনি জমা হ'ল। এটা কথা মনত ৰাখিব, ট্ৰিমাৰটো ক্লিন কৰাৰ সময়ত ছুইচটো অফ কৰি ল'ব। ভিডিওটো শেষ কৰাৰ আগতে আজি মোৰ টিপছটো হৈছে, যদি আপোনালোকৰ চুলি সৰিছে তেতিয়াহ'লে ঘৰত খাবলৈ অনা আদা কেইটুকমান থেতেলিয়াই লৈ তাৰ ৰসখিনি উলিয়াই চুলিৰ গুৰিত সানি 30 মিনিট সময়লৈকে থাকিবলৈ দি তাৰ পাছত শ্বেম্পু আৰু কণ্ডিশ্যনাৰ কৰি ধুই দিব। দেখিব চুলিৰ গ্ৰ'থ দিনক দিনে বাঢ়ি গৈছে।
মোৰ আজিৰ ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব তেতিয়াহ'লে আজিলৈ আহিছোঁ পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে